সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত চিলাপথাৰ নগৰৰ মাজমজিয়াত সামাজিক দূৰত্ব বজাই ৰাখি পেট্ৰল ডিজেলকে ধৰি অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিক ৰোধ কৰক। বিজেপি চৰকাৰ হাই হাই, ধৰ্মেন্দ্ৰ প্ৰধান হুঁচিয়াৰ, যোগান মন্ত্ৰীৰ কাম নাই, সৰ্বানন্দ সোণোৱাল গো বেক আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। লগতে পেট্ৰল ডিজেলকে আদি কৰি খাদ্যবস্তু আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু অসমৰ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰা হয়। উক্ত কাৰ্যসূচীত উপস্থিত থাকে সদৌ ধেমাজি জিলাৰ ছাত্ৰ সন্থাৰ উপসভাপতি দেৱ কলিতা, সাহিত্য সম্পাদক দেবেন ডেকা, চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল। অতি শীঘ্ৰে যদি পেট্ৰল ডিজেলকে আদি কৰি খাদ্যবস্তু আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধ নকৰে, তেন্তে চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই প্ৰতিবাদস্থলীৰ পৰাই জংগী আন্দোলন গঢ়ি তুলিব বুলি চৰকাৰলৈ সকিয়নি প্ৰদান কৰে। চিলাপথাৰৰ পৰা ব্ৰাদাৰ জেমছ ডলেৰ ৰিপৰ্ট, আছাম টুডে।